আৰু অহংকাৰে দুখ জন্মায়। ত্যাগত কোনো বন্ধন নাই, দুখৰো বন্ধন নাই। ধম্মপদ 221। খং আৰু অহংকাৰে দুখ জন্মায়। ত্যাগত কোনো বন্ধন নাই, দুখৰো বন্ধন নাই। ধম্মপদ 221। সুখী হ'ব খোজা যদি প্ৰথমতে খং পৰিত্যাগ কৰা। খঙৰ জুয়ে সদায় অশান্তিহে দিয়ে। খঙেৰে আনক গালি পৰাৰ আগেয়ে সেই খঙে নিজকহে জ্বলায়। সেয়ে শান্তি লাভৰ বাবে খং ত্যাগ কৰা উচিত। খং আহে অহংকাৰৰ পৰা। অকণমান অৱজ্ঞা অনুভৱ হ'লেই অহংকাৰৰ খং উঠে। সেয়ে খং নাইকিয়া কৰিবলৈ হ'লে প্ৰথমতে অহংকাৰৰ ভাৱ বিনাশ কৰিব লাগিব। অহং ভাৱটোৱেই খঙৰ মূল। যাৰ মন পবিত্ৰ, অকিঞ্চন, যাৰ এই দেহৰ প্ৰতি, এই মনৰ প্ৰতি আসক্তি নাই, অনাসক্ত, তেনে লোকৰ কোনো অহং ভাৱ নাই। অহং ভাৱহীন মানুহৰহে কেতিয়াও খং নুঠে। খংহীন লোকক দুখে অনুসৰণ কৰিব নোৱাৰে। ধম্মপদ 221। অধং জহে বিপ্পজহেয় মানং চৈন্যজনং সব্যমতিক্ৰমেয়ং তং নামৰূপস্মিং অসহ্যমানং অকিঞ্চনং নানুপতন্তি দুঃখা। ধম্মপদ 221।